গাইজ ওয়েলকাম ব্যাক টু মাই চেনেল জোনালী বাটৱাৰী। তো আমি আজি ক'ত যাই আছোঁ জানানে? আৰু মই ইমান দিন ভিডিঅ' দিয়াই নাই, মানে ক'তো যোৱা হোৱাও নাই আৰু ওলোৱাও নাই। মই আজি যাই আছোঁ লখৰাত আণ্টিৰ লগত, আণ্টিহঁতৰ মানে আণ্টিৰ ভণ্টিৰ ঘৰত ন, আণ্টিৰ ভণ্টিৰ ঘৰত যাই আছোঁ। মানে কি ছাতৰ ওপৰত খানা খাব লাগি, বৰষুণ বতৰত ছাতৰ ওপৰত খানা খাব লাগি যাই আছোঁ। তো বলক আপোনালোকৰ একেলগে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকৰ একেলগে আমাৰ লগত ছাতৰ ওপৰত খানা খাওক আৰু, হয়নে নহয়? তো বলক ছাতৰ ওপৰত একদম ধামাকা খানা হ'ব, একদম ভিডিঅ'টো মানে একদম বেলেগেই হ'ব মানে আজি। তো বলক আপোনালোকেও চাব আৰু একেলগে আমাৰ লগত জুতি ল'ব। তো বলক আমি এতিয়া যাই আছোঁ আৰু বৰষুণো দি আছে, কিনকিনীয়া বৰষুণ। আমি এনেকুৱা কিনকিনীয়া বৰষুণক মানে কেয়াৰ নকৰোঁ, এইগিলাখান মানে ডাৱৰীয়া বৰষুণ বুলি কয়, হয়নে আণ্টি? ডাৱৰীয়া বৰষুণ বুলি কয় এইগিলাখানক, সেইকাৰণে আমি কেয়াৰ নকৰোঁ। এইগিলাখান ডাৱৰীয়া বৰষুণ এতিয়া আহিছে, এতিয়া যাব, সেইকাৰণে আমি লেট নকৰোঁ। আৰু আমি মুহূৰ্তে আমি ছাতৰ ওপৰত আজি খানা খাম, ছাতৰ ওপৰত আজি খানা খাম আমি। তো বলক আপোনালোকৰ একেলগে এতিয়া আমি বাছ ষ্টপিছ পাম, বাছ ষ্টপ পিছত যাই পেলাই বাছত উঠিম আৰু নহ'লে দেৰি হৈছে মানে আপোনাৰ, গম পাইছেনে আমাৰ? তো সেইকাৰণে বলক আৰু আপোনালোকৰ মানে চাই থাকক। এতিয়া আমি বাছত উঠিলোঁ, বাছত উঠি পেলাই এতিয়া মানুহ চানুহ বহুত আছে, কিন্তু জোৰকৈ ক'ব কাৰণে নোৱাৰোঁ, আপোনালোকক শুনাও নাপাব চাগে, সেইটো কাৰণে বেয়া আছে নাপাব একদম। মানে এতিয়া বাছত উঠিছোঁ আৰু এতিয়া যাই পাওঁ আমি গণেশগুৰিলৈ যাম। আৰু আণ্টি সেইফালে বহুত পোহৰ পৰিছে মানে, বাছত উঠিছোঁ এতিয়া গণেশগুৰিলৈকে যাম, গণেশ মন্দিৰলৈকে যাম, তাৰপিছত আকৌ ডেকাৰত যাম, তাৰপিছত পাই যাম, তাৰপিছত খানা খাম ছাতৰ ওপৰত। ডেকাৰত যাম, তাৰপাছত তাতে আৰু নামি কিনে আৰু এখন ডেকাৰত, তাৰপৰা আমি পেলাই আৰু এখন ডেকাৰত, তাৰপৰা আমি পেলাই আৰু এখন ডেকাৰত, তাৰপিছত ডাইৰেক্ট ছাতৰ ওপৰত ডাইৰেক্ট। মই এতিয়া গণেশগুৰি পাই গ'লোঁ, আৰু মই বাছখনৰ পৰা একবাৰকৈ দুবাৰ মানে নামিব ওলাইছিলোঁ, নামিব নহওঁতে মানে মই একবাৰকৈ দুবাৰ নামিব কাৰণে ওলাইছোঁ। আণ্টি কৈছে কি নহয় গণেশ মন্দিৰত নামিম, সেইকাৰণে মই ভাবিছোঁ বাছতে মানে ঘূৰাই পেলাই লৈ যাওঁ কিছুমান গাড়ী মানে এইফালে নাহে। তো সেইটো কাৰণে মই একবাৰকৈ দুবাৰ নামিবৰ কাৰণে খুজিছিলোঁ, কিন্তু আণ্টি কৈছে নহয় যাব, সেইটো কাৰণে পিছত আকৌ দুবাৰ ভাবিলোঁ। মানুহবিলাকে মোক একদম মানে ঘূৰি চাইছে, গম পাইছেনে? তো এতিয়া আমি গণেশগুৰিত নামিলোঁ, তো এতিয়া ডেকাৰত যাম আমি, ডেকাৰত। আৰু ডেকাৰখনে ৰখি আছে, মাতি আছে আমাক, ডেকাৰত যাম। বাপৰে বাপ, এনেকুৱা বৰষুণ দিছে ন, মানে অলপ বৰষুণ দিব বুলি ইমান ডাঙৰকৈ বৰষুণ দিছে, মানে ডাঙৰকৈ ইমান ডাঙৰ নহয় গুৱাহাটীত, কিন্তু ইমানখিনিয়ে ডাঙৰ বৰষুণ, কিয়নো ইমানখিনি বৰষুণ দিলে মানে বানপানী হৈ যায় গুৱাহাটীত ৰোডত। তো মানে জিকিলোঁ অলপমান, আৰু বগা পেণ্ট পিন্ধি আহিছিলোঁ, চাব নোৱাৰা অৱস্থা হৈছে চাগে, চিটকিনি পৰি গ'লে ভৰি। বাপৰে বা, বৰষুণটো নাহে বুলি ভাবিছিলোঁ, এতিয়া ছাতত চাগে খানা খাবৰ কাৰণে নোৱাৰিম, তথাপিতো চেষ্টা কৰিম। আজি ছাতত খানা খামেই, মানে খাম, ছাতত খানা খামেই আজি। বৰষুণটো দিলে মানে ডাঙৰ কমিব চাগে, কিন্তু এনেকুৱা কিনকিনীয়া বৰষুণৰ ভৰসা নাই, কিন্তু গম পাইছেনে? চাওঁ কি হয়। এতিয়া আমি মানে কাহিলীপাৰাত নামিলোঁ, আকৌ এখন বাছত মানে ডেকাৰত উঠিম একদম লখৰালৈকে। অলপ এবাৰ কি হয় চাওঁ তাৰ পৰা গতিটো। তো ফাইনেলি আমি লখৰা আহি পালোঁ, আৰু লখৰাত তামাম বজাৰ দেখোন, বজাৰ মানে বেলেগ বজাৰ, মানে 2 মিনিট মানে বজাৰখন দেখা পাই লাগিছে বজাৰ এইখন ন আণ্টি, দুই বাপৰে অলপ জেগাৰ পিছে বজাৰ, এই মাছৰ বজাৰ, চব্জিৰ বজাৰ, কিহৰ বজাৰ, আপোনাৰ বজাৰ কি চাব একদম একেবাৰে, বজাৰৰ অভাৱ নাই মানে লখৰাত, বজাৰ বেলেগ আৰু বাপৰে বা, বজাৰ চাই চকু উঠি গৈছে একদম একেবাৰে। আৰু মই মানে কি হৈছে, গণেশগুৰিৰ পৰা মানে আপোনাৰ কাহিলীপাৰালৈকে উল্টা চাইডে মানে বহিছিলোঁ আপোনাৰ এইটো কি কয় মেজিক বিলাখনত, মাথাৰ বিষ উঠি গৈছে মোৰ। আৰু তাৰ পৰা আকৌ লখৰালৈকেও মানে সেই মানে উল্টা চাইডে বহিছোঁ, বহাৰ কাৰণে মানে মোৰ মাথাৰ বিষ উঠি গৈছে এতিয়া মানে। বাপৰে বা, মানে নবহুৱে মই সেইকাৰণে, আগতে বমিও কৰা লাগিছিল, কিন্তু আজিকালি বমি নালাগে, কিন্তু আজিকালি মাথা বিষ উঠে। আৰু মই সেনেকৈ আজি লগতো নাযাওঁ কাৰণে মানে মোৰ এতিয়া মানে গাড়ীত উঠিলেই মানে মাথাৰ বিষ হয় মানে, গম পাইছেনে? আৰু এতিয়া আমাৰ সময় আহিছে কি, লখৰাত যিহেতুকে পালোঁ, এতিয়া আমি ছাতৰ ওপৰত যোৱাৰ সময় আহিছে আমাৰ, ছাতৰ ওপৰত যাম। ৰাস্তাৰ ওচৰত ৰখি আছোঁ, বৰষুণটো বাৰু কমিল এতিয়া, মানে একদম মানে অলপকৈ দি আছে। তাৰপিছত এতিয়া আমি ছাতৰ ওপৰত যাম, বলক দেৰি নকৰোঁ আমি। ফাইনেলি মানে মই আহি পালোঁ, আৰু ইয়াতে ওচৰতে ইয়াৰ পৰা দেখা পালোঁ বেলকনিৰ পৰা, মানে ইমান ধুনীয়া এটা মন্দিৰ মই দেখাই আছোঁ আপোনালোকক। মোৰ পিছফালে এইটো দেখিছেনে আপোনালোকে? পোহৰ উঠিছে কিন্তু ভালকৈ দেখা নাই চাগে মন্দিৰটো।
ইমান ধুনীয়া মন্দিৰটো মই ওচৰৰ পৰা দেখাবৰ কাৰণে নোৱাৰোঁ এতিয়া যাবলৈ। মানে ইয়াতে আহি পালোঁ, কিন্তু অৱস্থা বেলেগ মানে গম পাইছেনে। মই মানে ভাবিছিলোঁ ছাতৰ ওপৰত খানাটো খাম, গম পাইছেনে, কিন্তু ছাতৰ ওপৰত খানাটো খোৱাৰ আগতে দিগদাৰ এটা হৈ গ'ল। দিগদাৰটো হ'ল কি যে বতৰ মানে একদমেই বেয়া। তথাপিতো একবাৰ যাম মই ছাতৰ ওপৰত, দেখাম মানে ছাতৰ ওপৰৰ মানে কেনেকুৱা পৰিস্থিতি, কি ঘটনা ঘটছি। মানে বৰষুণ টুপটুপাই দিয়ে আছে কিনকিনে, আৰু মোৰ মাথাটো ইমান বিষাইছে। ভাবছিলোঁ চাহ খোলা খাম, কিন্তু চাহ কৰাত দেৰি কৰি লাগে, চাহ দিয়াই নাই এতিয়ালৈকে। বা অলপ সময় হ'লে চাহে দিয়া নাই এতিয়া। আৰু মানে চাহটো দি ভাল পালোঁ কাৰণ মাথা বিষটো বা মাথা বিষাই থাকিলে বা মাথাটো অলপ বেয়া লাগি থাকিলে চাহটো খাব পালে অলপমান ভাল লাগে, হয় নহয়। কি কৰিম আৰু বেলেগৰ ঘৰত, আৰু মোৰ লাজো লাগছে। মই এতিয়া এনে মানুহ ক্লাছ চাছ নকৰোঁ বাৰু, কিন্তু মোৰ লাজ লাগছে আজি দেখোন, কিবা অলপমান লাজ লাগছে। সেইকাৰণে ভাবছোঁ মানে বাহিৰতে ভিডিঅ'টো কৰোঁ আহি পেলাই। আনটিৰ লগত মোৰ একো লাজ নাগে, বাট এনেকৈ নতুন নতুন মানুহ নে অলপমান, সেইকাৰণে অলপমান লাজ লাগছে। আৰু বাকী এটা লাজ বাৰু নালাগে মোৰ, লাজটো অলপ মানে কম নহয় আৰু নহ'লেও আৰু মানে এই আৰু মানে অচিনাকি মানুহ ফাৰ্ষ্ট টাইম, সেইকাৰণে মোৰ মানে লাজ লাগছে অচিনাকি মানুহ কাৰণে। চবৰে হয় সেনেকুৱা, একদিনাকে মানুহ ঘৰত গ'লে মানে। আমি ছাতৰ ওপৰত যাম বুলি ভাবিছিলোঁ, কিন্তু ছাতৰ ওপৰত একদম বেয়া কণ্ডিশ্যন, সেইকাৰণে মই যাব নাপালোঁ। এতিয়া মানে আন্টি বাচন ধুই আছে ইয়াতে কিটচেনতে, মোৰ মানে মনটো বেয়া লাগি গ'ল আৰু, কাৰণ মই ভাবিছিলোঁ ছাতৰ ওপৰত তাৰপৰা দেখাম আপোনালোকক, কিন্তু মানে একদম মানে কণ্ডিশ্যন বেয়া, মানে চাব পৰা নাই। আৰু এখন মানে আৰু আন্টিৰটো বাইদেউ হয়, আন্টিৰ বাইদেউ এইটো। আৰু আন্টিৰ বাইদেউতে কি কৰিছে, পেজ আলু কাটি দিছে। এই কি যোগাৰ মানে কি কাৰণে, এইটো কি যোগাৰ মানে মাংস যোগাৰ বলে। বেয়া লাগি গ'ল, তাত ভাবি আছিলোঁ ছাতৰ ওপৰত যাই পেলাই মই বেয়া লাগি গ'ল। আৰু এতিয়া মানে মাংস যোগাৰ ইয়াতে কৰিছে, আৰু বৰষুণ দি আছে মানে, সেইটো কাৰণে একচুৱেলি ছাতৰ ওপৰত নহ'ল। এতিয়া মানে ইয়াতে বনাব, আজি কোনে বনাব আনছি, আপুনি নে ভণ্টি বাইদেউ তিনিটা বায়েক মানে লগ লাগছে ইয়াতে, তিনিটা বায়েক মানে লগ লাগি পেলাই মানে লচি ঘচি কৰিব। এতিয়া ইয়াতে কি বনাওঁ কি নবনাই নাজানো। আৰু আজি মই আলহী, আৰু আলহী হ'লেও মানে এনেকুৱা লগা নাই যে মই একদিনাকে মানুহ ঘৰত আহিছোঁ, আৰু মানে সেইটো ফিল হোৱা নাই মানে। আৰু তামাম জবৰদস্ত মানে বেলেগ, আৰু কি ক'ম আৰু আন্টিৰ নিচিনা একে আৰু মানে বায়েক হয় নেকিতিয়াও মানে। আৰু এটা বস্তু দেখা যায় আপোনালোকক, মই এডাল লৈছোঁ ডাঠা শাক। মাই গড, বেলেগ উলিয়াইছে নেকি এডাল, কাটি আনছি বাপ্পা, কি লাভ, কি ডাঙৰ দেখোন এডাল। দেখছি নে আপোনালোকে কোনোবাই ইমান ডাঙৰ ডাঠা শাক, ইমান ডাঙৰ এডাল হয়নে, এডাল খাই এডাল খাই বোলো, এডাল কি এডাল গাছৰ নিচিনা, এডাল গাছ, কি মতা এডাল বাপৰে বাপ। বৰালি আজি প্ৰথম দেখা পালোঁ মই ইমান ডাঙৰ মানে ডাঠা শাক। কি বনাব দি আজি, এডাল এইও বনাব ডাঠা শাকো বনাব আজি। এডাল মই দেখাই দি আছোঁ, মানে পাতকেইটা কাটি দি আছে আন্টিটোৱে, পাতকেইটা কাটা মই দেখাইছোঁ, একদম বেলেগ মানে ডাঙৰ। আৰু তিনিবাৰ কাটি দিব আৰু এখনিবাৰ কাটি পেলাই মই এতিয়া আপোনালোকক দেখাইছোঁ। তালে চাওক এডাল জেকেট, এই ওচৰৰ পৰা দেখাইছিলোঁ কি ডাঙৰ এডাল, বেলেগ আৰু মানে বাপো এডাল যদি খুবেই হয় পিঠি একদম একেবাৰে হাৰা ভাঙি যাব। আমাৰ মাংস যে বনাই আছে, এইটো সৰু মাহীটো, এইটো হৈছে এইফালে আকৌ দেখা পাইছে সেনেকৈ দেখা নাপায় নহয়। এনেকৈ এইটো মাহী মাংস আঞ্জা বনাইছে, বিৰাট টেষ্টি হয়। আন্টিও আমাৰ বহুত ভালকৈ বনায়, আন্টি বনাইছে মাংস আঞ্জা বনাইছে, আন্টি মাংস আঞ্জা বনাইছে। মই ইয়াতে এনেকৈ দেখাই দিবৰ কাৰণে নোৱাৰিম। ইয়াতে মাংস আঞ্জা বনাইছে, মানে আঞ্জাটোৰ কালাৰ বঢ়িয়া আছে, মানে টেষ্টি হ'ব আৰু বিৰাট। আৰু কি বনাইছে, মাংস আঞ্জা বনাইছে, আৰু কি বনাইছে, শাক দালি, ভাত দালি বনাইছে। আজি আলহী আহিছে, মানে আপুনি মানে আমাক খুৱাব আৰু পুৰা খুৱাব মানে দবাই দিম আজি, মানে খাব মানে পেট একদম পিহি যাম আজি, কি কয় থাকবা কৈছে, কিন্তু নাথাকো আজি। আন্টিৰ প্ৰব্লেম আছে, আমাৰ আন্টিটোৰ বৰ ভেজালা কয়, সেইকাৰণে এটা বনাইছে আপোনাৰ শাক, আৰু এটা বনাইছে ইয়াতে মাংস, বিৰাট টেষ্টি হ'ব আজি। দগৰি খাম, আপোনালোকে চাওঁ হেৰি কথা, আমি খাম, আপোনালোকে চাওঁ কথা, হয়নে নহয় মাহী, আপোনালোকে চাব আমি খাম। আৰু লগতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আপুনি কৰি দিয়ক একবাৰ, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মাহীও কৈছে, নতুন মাহীও কৰিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াতে আমাৰ এৰিতে আছে তহলদি, এহাতি বায়েক মানে একদম লেকচাৰ মাৰি আছে ইয়াতে। মা হাই দিছে, হাই দিছে। আমাৰ পিছত খাৱা হেৰি কথা, আৰু মাছ নহয় মাংস, আৰু কি আছে শাক ভাজা, দালিত দিছে হেৰি ডাঠা শাক, এনেকৈ খাৱা হেৰি কথা। মূলা মূলাও দিছোঁ বোলা, মূলাও দিছোঁ। মূলাটো বেয়া পায়, মূলা খালি পাতা হ'ব, মূলা খালি ভাই, মূলা খালি পাতা হ'ব নে কওকচোন আপুনি,
মুলাহালি পাতা হ'ব নহয় মুলাহালি পাতা হ'ব চবে মানুহ মই নাখাওঁ ভাই পাতা মই বাছত যাওঁতে হৰি পানী পানী যাব লাগিব যাওঁতে নাখাওঁ ভাই আৰু আমাৰ এতিয়া ভাত চাত একদম ৰেডি খানা ৰেডি খাৱা এই কথা মই আপোনাক এই পোৱাটো পৰি আছে নহয় সেইকাৰণে কেনে দেখাবৰ কাৰণে বৰ দিগদাৰ হৈছে বাতিটো ইমান মৰম লাগিছে কিয় মানে বাতিটো বহুত মৰম লাগিছে ইয়াতে আছে আপোনাৰ শাক ভাজি শাক বনাইছে আৰু আপোনাৰ ইয়াতে আছে চিকেন এইটো চিকেন দম এইফালে পিছফালে মানে চাকি দিয়ে হেৰি জ্বালা বুলি ক'লোঁ দেখোন আৰু দালিটো দাঙিব নোৱাৰোঁ মানে সেইকাৰণে দালিটো দাঙা নাই বাকী বাচন আছে আৰু কুকাৰটো আছে এতিয়া আমি খাওঁ আৰু কথা আমি খাওঁ আপোনালোকে চাওক আপোনালোকক দেখাই দিলোঁ আমি এতিয়া খাওঁ আপোনালোকে চাব খাৱনি হেৰিটো মানিছে এতিয়া আমি খাওঁ আপোনালোকে চাব আমাৰ খাৱা লোৱা হৈ গ'ল এতিয়া আমাৰ বাচন আৰু বাচন ব্যৱহাৰ কৰিছে আমি গৰুতে ৰৈছে দেখা নাই সেইগিলা দেখা নাপায় এতিয়া কথাটো হৈছে কি জানে এতিয়া খাই আহিছে ললাক একদম বাচন আনটি ভাল বাচন নুধুই মই এতিয়া আলহী মানুহ মই কিয় বাচন ধোৱা আপোনালোকে কওকচোন মই বাচন ধুই বাচন নুধো কাৰণ মই আলহী মানুহ সেইকাৰণে বাচন নোধোৱা যে আলহী খাব আহিছোঁ পিছত কেতিয়াবা আহি ভাতো বেলেগ কথা আজিকালি আলহী একদম কমাইছোঁ কি কয় আমাৰ আজি আলহী আজি একো বাচন নোধোৱা আজি সাঁচি ৰৈছোঁ নেক্সট দিনে কেতিয়াবা আহিলে যেতিয়া বেলেগ কথা ঘৰৰ নিচিনা কৰিম আজি ফ্ৰী হৈ ল'লোঁ মানুহবিলাকৰ লগত নেক্সট দিনে আহিলে কৰিম তেতিয়া সেইটো বেলেগ কথাহে নহয় আনটি বুজি নাপায় অলপমান আপোনাৰ তো গাইজ এতিয়া আমি আজি মানে নহয় এতিয়া ঘৰত আহি আছোঁ আমি তো যদি আজি আমাৰ ভিডিঅ'টো চাই পেলাই ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আজি আমি মানে মই এনেই ঘৰুৱা ব্লগ এটা বনাই দিলোঁ আৰু এতিয়া আহোঁতে আন্ধাৰে হ'ল তাৰপিছত ভাতটো খাই পেলাই মোৰ ইমান টোপনি ধৰিছে মানে মই শুই গ'লোঁ একচুৱেলি সেইকাৰণে মানে মই ভিডিঅ' বনাব নাপাৰিলোঁ আৰু শুইছোঁ উঠি পেলাই আন্ধাৰে হৈ গ'ল আন্ধাৰ হোৱাৰ কাৰণে বোলো এতিয়া ঘৰত যাব হ'ল সেইকাৰণে গুচি আহিলোঁ তো মোৰ ভিডিঅ'টো আজি ইমানলৈকে আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিবই এইটো ঘৰুৱা ব্লগ বনালোঁ আপোনালোকে জনাবচোন আৰু আপোনালোকে কমেণ্টত ক'বচোন কেনেকুৱা ভিডিঅ' লাগে আপোনালোকক তেতিয়া মই বনাবৰ কাৰণে চেষ্টা কৰিম সেনেকুৱা ভিডিঅ' আৰু চেলেঞ্জ ভিডিঅ' যদি আপোনালোকক লাগে তেতিয়াহ'লে চেলেঞ্জ ভিডিঅ' ক'ব আপোনালোকে কেনেকুৱা লাগে মই বনাবৰ কাৰণে চেষ্টা কৰিম তো আজিৰ কাৰণে বাই বাই